খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই নিভা আৰু এইটো মোৰ ইউটিউব চেনেল নিভাজ ডায়েৰীত মই আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনালো আজি হৈছে ৰাখৰ দ্বিতীয় দিনা আৰু মই বৰ্তমান ৰেডি হৈ আছো ৰাখলৈ যাব কাৰণে তেনেহলে বলক ইয়ামা আৰু মই উলাই আহিছো ৰাখলৈ যাব এতিয়াও ভালদৰে আন্ধাৰ হোৱাই নাই মই তো হাই কৈছোন হাই এয়া আমি আহি উপস্থিত হলো আৰু এইখন হৈছে ৰাখৰ গেট মই আগৰ ভিডিঅ'টোতো জনাইছিলো যে এইবাৰ নলবাৰী ৰাখ মাত্ৰ 3 দিনীয়া কাৰ্যসূচীৰেহে পালন কৰা হৈছে তথাপিও ৰাইজৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে এইটো হৈছে মেইন ৰাস্তা বলক তেনেহলে আমিও এতিয়া ভিতৰলৈ যাওঁ মন্দিৰটো সঁচাকৈয়ে বহুত ধুনীয়া লাগিছে মন্দিৰত দিয়া লাইটবিলাক বহুত ধুনীয়াকৈ সজাইছে এইটো হৈছে শহীদ তৰ্পণ আহক এতিয়া মূৰ্তিখিনি চাই লওঁ আগৰ তুলনাত এইবাৰ মূৰ্তি যথেষ্ট পৰিমাণৰ কম পৰিলক্ষিত হৈছে কিন্তু যিখিনি মূৰ্তি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এইটো হৈছে শিৱ মন্দিৰটো আহকতে এতিয়া অকণমান মেলাখন চাই লওঁ আগৰ দৰে এইবাৰ বহুত বেছি দোকানো নাই এইটো সাইডত কেইখনমান জিলাপিৰ দোকান বহিছে ৰাখত জিলাপি নাখালে একেবাৰে ৰাখখন আধৰুৱা যেন লাগে
ইয়াত বৰ্তমান নাম চলি আছে। মোৰ হলে ফুলখিনি ভাল লাগিছে দেই। এয়া ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনি। এইটো হৈছে বিনামূলীয়া ৰক্ত বৰ্গীকৰণ শিবিৰ আৰু লগতে ইয়াত যোগাযোগৰ বাবে নম্বৰো দিয়া আছে। এইটো শান্তিৰক্ষা বিভাগ। এখেতক নিশ্চয় চিনিয়ে পাইছে, এখেত হৈছে আচাৰ্য পংকজ পাঠক। আৰু এইবিলাক হৈছে ঘৰুৱা বিধানৰ সামগ্ৰী। ইয়াত সকলোৱে চেলফি লোৱাত ব্যস্ত আছে। বাৰু এতিয়া ইয়াত মা আৰু মই আহিছো চাহ খাব। মাটিৰ কাপ হয়, বহুত ধুনীয়া এটা গোন্ধ ওলাই আছে। আৰু এয়া হৈছে মোৰ ফেভৰেট ফুচকা। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰো। নলবাৰী হৰি মন্দিৰৰ ৮৭তম ৰাস মহোৎসৱ চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি অল কৰি দিব, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই যায়। তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই।